নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। বৰা ৰিচাৰ্চ চেণ্টাৰে আজি আপোনালোকৰ বাবে লৈ আহিছে এটা নতুন ভিডিঅ'। আমি আগতে কৈ থৈছিলোঁ যে ৰামায়ণৰ এখন সম্পূৰ্ণ প্লেলিষ্ট আমি আপোনালোকৰ বাবে ফ্ৰী অফ কষ্ট আগবঢ়াম। তাৰে এটি ভিডিঅ' অৰ্থাৎ প্ৰথমটো ভিডিঅ' আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। বন্ধুসকল, প্ৰথমতে আমি কৈ লওঁ যে ৰামায়ণখন সংস্কৃত ভাষাত ৰচিত আৰু ৰামায়ণ ৰচনা কৰিছিল মহৰ্ষি বাল্মীকিয়ে। বন্ধুসকল, সময় পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ভক্তপ্ৰেমী কবিয়ে ৰামায়ণখন নিজ নিজ স্থানীয় ভাষালৈ অৰ্থাৎ মাতৃভাষালৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হয়। তেওঁলোকে নিজৰ ভাষাৰে নিজৰ জ্যোতিচিহ্ন নিজৰ শব্দৰ অভিধানেৰে তেওঁলোকৰ নিজ স্থানীয় ভাষালৈ ৰামায়ণক ভাঙনি কৰি পেলাই সমগ্ৰ পৃথিৱীত জীয়াই থকা মানুহলৈ ৰামায়ণৰ সোৱাদ প্ৰদান কৰিবলৈ চেষ্টা কৰিলে। বন্ধুসকল, ৰামায়ণৰ প্ৰথম আমাৰ চেপ্টাৰ আমি ক'বৰ কাৰণে আপোনালোকক ওলাইছোঁ। আমি চেপ্টাৰ ৱাইজ আমি আপোনালোকলৈ আগবঢ়াম, কাৰণ ৰামায়ণ বহুত ডাঙৰ। আমি যিসমূহ তথ্য পাইছোঁ সেইসমূহ তথ্যক আমি চেপ্টাৰ হিচাপে ভাগ কৰিছোঁ। প্ৰথমটো চেপ্টাৰত আমি আপোনালোকক বাল্মীকিৰ বিষয়ে ক'ম। গতিকে আমাৰ প্ৰথমটো চেপ্টাৰ হ'ব বাল্মীকি। বাল্মীকি কেনেকৈ হ'ল, বাল্মীকি আগতে কি আছিল, কেনেকৈ ৰামায়ণ ৰচনা কৰিছিল, সেই বিষয়ে আজি আমি আলোচনা কৰিম। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে বাল্মীকি প্ৰথমত এজন ডকাইত আছিল। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিব পাইছে। বাল্মীকি এসময়ত ডকাইত আছিল, যিজন জংঘল বা অৰণ্যত জীয়াই আছিল। জংঘলত থাকিছিল, জংঘলৰ গভীৰ অৰণ্যৰ মাজত লুকাই থাকে। যদি কোনো ব্যক্তি সেই জংঘলখনৰ মাজেৰে পাৰ হয়, তেখেতক লুটপাট কৰি তেওঁলোকক হত্যা কৰে। এনেকৈ সময় পাৰ হৈ গৈ আছে। বহুতো লোক সেই জংঘলৰ মাজেৰে গৈছিল, বহু লোকক তেখেতে হত্যা কৰিছিল আৰু লুটপাট কৰিছিল। বন্ধুসকল, এইখিনি সময়ত তেখেতৰ নাম আছিল ৰত্নাকৰ। ৰত্নাকৰ এগৰাকী বৰ অদয়ালু, নিষ্ঠুৰ, পাপী এজন ডকাইত আছিল। সেই ডকাইতজনে নিজৰ পৰিয়ালটো চম্ভালিবৰ বাবে এনেকুৱা ধৰণৰ কাম কাজসমূহ কৰিছিল। এদিন নাৰদ মুনি সাধাৰণ মানুহৰ ৰূপ লৈ পেলাই সেই জংঘলৰ মাজেদি গৈছিল আৰু গৈ থাকোঁতে তেখেতক লুটিবলৈ ৰত্নাকৰ আহিল। ৰত্নাকৰে আগবাঢ়ি আহোঁতেই তেখেতক লুটিবৰ কাৰণে তেতিয়া নাৰদ মুনিয়ে ক'লে, তুমি এনেকুৱা কিয় কাম কৰিছা? তেতিয়া ৰত্নাকৰে ক'লে, মই মোৰ পৰিয়ালটোক পোহপাল দিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কাজসমূহ কৰি আছোঁ। তেতিয়া নাৰদ মুনিয়ে ক'লে, তুমি যে ইমানখিনি লুটপাট কৰিছা, ইমান অত্যাচাৰ কৰিছা, মানুহক হত্যা কৰিছা, তোমাৰ এই পাপৰ ফল তোমাৰ পৰিয়ালে ল'বনে? তোমাৰ পৰিয়ালে এনেকুৱা ধৰণৰ পাপবিলাক ল'বনে তেওঁলোকৰ মূৰৰ ওপৰত? সেই বুলি প্ৰশ্ন কৰিলে। কথাটো ৰত্নাকৰে ভাবি পেলাই খন্তেক সময় ৰখি ক'লে। খন্তেক সময় পিছত আমাৰ নাৰদ মুনিয়ে ক'লে যে যোৱা, তুমি তোমাৰ পৰিয়ালক খোজাগৈ, তেওঁলোকে ল'বনে মূৰৰ ওপৰত তোমাৰ পাপৰ সেই ফলটো? মই ৰখি আছোঁ জংঘলত। এই বুলি কোৱা দেখি ৰত্নাকৰ গ'ল নিজৰ ঘৰলৈ। গৈ পেলাই নিজৰ পৰিয়ালক সুধিলে যে মই এনেকুৱা কৰি পেলাই নিজৰ পৰিয়ালটোক আপোনালোকক পোহপাল দি আছোঁ, এতিয়া আপোনালোকে মোৰ পাপৰ ফল ল'বনে? সেই বুলি কওঁতে পৰিয়ালৰ সদস্যবিলাক হচচকিত হ'ল, আচৰিত হ'ল, হতাশ হৈ পৰিল আৰু ক'লে, কিয় ল'ম আমি? তোমাৰ পাপৰ ফল আমি কিয় ল'ম? আমিতো কোৱা নাই যে তুমি এইবিলাক কাম কৰি পেলাই আমাক পোহপাল দিয়াহি। আমিতো কোৱা নাই তোমাক, তেনেহ'লে আমি পাপৰ ফল কিয় ল'ম? সেই কথা শুনি ৰত্নাকৰৰ হৃদয় ভাঙি গ'ল যে যাৰ কাৰণে তেওঁ ইমান হত্যা কৰিছে, এনেকুৱা ধৰণৰ লুটপাট কৰিছে, যিটো পৰিয়ালৰ বাবে সেই পৰিয়ালটোৱে তেখেতৰ পাপৰ ফল ল'বলৈ মান্তি হোৱা নাই।
এনে ক্ষেত্ৰত দুখ মনেৰে তেখেত নাৰদ মুনিৰ ওচৰলৈ আহিল, ভৰিত ধৰি সেৱা কৰিলে। আৰু তেতিয়া নাৰদ মুনিয়ে তেখেতক ক'লে যে চোৱা, যিটো পৰিয়ালৰ কাৰণে তুমি ইমান হত্যা কৰিছা, ইমান পাপ কাম কৰিছা, সেই পৰিয়ালটোৱে আজি তোমাৰ পাপ মূৰৰ ওপৰত ল'বলৈ মান্তি হোৱা নাই। তেনেহ'লে কি লাভ তুমি সেই জীৱখিনিক হত্যা কৰাৰ, কি লাভ সেই লুটপাট কৰাৰ, এই বুলি কৈ তেখেত অন্তৰ্ধান হ'ল। মনৰ বেজাৰত তেখেত বৰ দুখ পালে, মনৰ বেজাৰত ৰত্নাকৰে বৰ দুখ পালে আৰু ভাবিলে এই সংসাৰ মায়ামোহ ত্যাগ কৰিব। আৰু অৱশেষত তেখেতে সেই পাপ কাম ত্যাগ কৰি পেলাই ধ্যান অৰ্জনত বৰ্তি হ'ল। ধ্যান কৰিলে, ধ্যান কৰি কৰি বহুতো বছৰ ধ্যান তপস্যা কৰাৰ ফলত তেখেতে জ্ঞান লাভ কৰিলে। আৰু জ্ঞান লাভ কৰিলে আৰু সেই জ্ঞান লাভ কৰি পেলাই তেখেত বাল্মীকিৰ নাম ল'লে। জ্ঞান লাভ কৰিলে, জ্ঞান অৰ্জন কৰিলে, তাৰপিছত তেওঁ বাল্মীকিৰ নাম পালে আৰু ৰামায়ণ ৰচনা কৰিলে। বন্ধুসকল, এইখিনি আছিল আমাৰ প্ৰথম চেপ্টাৰ। প্ৰথম চেপ্টাৰত আমি ৰামায়ণৰ ৰচক বা ৰচক কৰোঁতা বাল্মীকিৰ বিষয়ে জানিবলৈ সক্ষম হ'লোঁ। কেনেকৈ বাল্মীকি হ'ল, এজন ডকাইতৰ পৰা কেনেকৈ ঋষিমুনি হ'ল, সেই ঋষিমুনিয়ে বাল্মীকি নাম কেনেকৈ পালে, মানে কেনেকৈ তেওঁ বাল্মীকি হ'ল, বাল্মীকিৰ আজিৰ কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ সক্ষম হ'লোঁ। গতিকে ইয়াৰ পিছৰ চেপ্টাৰ আমি পৰৱৰ্তী ভিডিঅ'সমূহত অধ্যয়ন কৰিম। তেতিয়ালৈকে চাই থাকিব আমাৰ ইউটিউব চেনেল বৰা ৰিচাৰ্চ চেণ্টাৰ।